মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনতে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। মই আজি সপ্তম শ্ৰেণীৰ এই গণিতৰ অখণ্ড সংখ্যাৰ এতে অনুশীলনী অৰ্থাৎ অনুশীলনী 1.1 10 নম্বৰ আৰু 11 নম্বৰটো মই লিখি লৈছো। তোমালোকে চাবা মই যিমানকেইটা বাৰু শিকাম যে প্ৰথম এই অংকটোত আছে যে এজন মানুহে এই স্তৰৰ পৰা পূবে গ'ল। তোমালোকে এই দিকটো চোৱা, এইটো উত্তৰ, এইটো দক্ষিণ, এইটো পূব আৰু এইটো হ'ল পশ্চিম। গতিকে যদি তোমালোকে ধৰি লওক উত্তৰে যোৱা তেতিয়াহ'লে সেই মানটো যিটো সংখ্যা থাকিব প্লাছ থাকিব, যদি দক্ষিণে যোৱা তেতিয়া মাইনাছ মান থাকিব, আৰু যদি পূব ফালে যোৱা তেতিয়াহ'লে প্লাছ মান থাকিব, পশ্চিমে গ'লে মাইনাছ মান থাকিব। এইটো তোমালোকে মনত ৰাখিবা। উত্তৰে গ'লে সি ধনাত্মক সংখ্যা হ'ব, পূবে গ'লে ধনাত্মক হ'ব, দক্ষিণে গ'লে ঋণাত্মক সংখ্যা হ'ব, আৰু পশ্চিমে যোৱা বুলি গ'লে তেতিয়া ঋণাত্মক সংখ্যা হ'ব। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া ঠিক তেনেধৰণে যদি জমা থকা বুজায় তেতিয়াহ'লে সেইটো ধনাত্মক সংখ্যা হ'ব, অৰ্থাৎ প্লাছ মান হ'ব। যদি ধাৰ থকা বুজায় সেইটো মাইনাছ মান হ'ব। এইটো মনত ৰাখিবা। ঠিক তেনেধৰণে ধৰি লোৱা এইটো পানীৰ লেভেল, এইটো পানীৰ লেভেল, এইটো ইয়াৰে ওপৰৰ ফালে হ'ব ধনাত্মক প্লাছ, আৰু এটি মাটিৰ পৰা এই তলৰখিনি হ'ব মাইনাছ মান। এইটো মনত ৰাখিবা। বেছি হ'লে প্লাছ, যদি কোনো বস্তু বেছি বুলি থাকে সেইটো হ'ব প্লাছ, আৰু যদি কম বুলি থাকে সেইটো হ'ব মাইনাছ। এইটো এইকেইটা বস্তু তোমালোকে খুব ভালদৰে মনত ৰাখিবা। এতিয়া চোৱা যে এজন মানুহে এই স্থানৰ পৰা পূবে গ'ল। পূবে কিমান গ'ল? 14 কিলোমিটাৰ। পূবে গ'ল 14 কিলোমিটাৰ। পূবে গ'লে প্লাছ মান হ'ব 14 কিলোমিটাৰ, 14 কিলোমিটাৰ অৰ্থাৎ 14 কিলোমিটাৰ। তাৰপিছত আন এজন মানুহে এই স্থানৰ পৰা পশ্চিমে গ'ল। পশ্চিমে কিমান গ'ল? 6 কিলোমিটাৰ, 6 কিলোমিটাৰ। গতিকে পশ্চিমে গ'লে মাইনাছ মান হ'ব, মই ক'লো অলপ আগতে। গতিকে -6, এতিয়া ব্ৰেকেট দিবা, ইমান কিলোমিটাৰ। এতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কিমান হ'ব? অন্তৰ মানে হ'ল বিয়োগ, মনত ৰাখিবা। পাৰ্থক্য মানে বিয়োগ, অন্তৰ মানে বিয়োগ। এইটো কথা মনত ৰাখিবা। গতিকে এতিয়া 14 কিলোমিটাৰৰ পৰা এইটো বিয়োগ কৰি দিয়া। 14 মাইনাছ, ইয়াত মাইনাছ মান আছে নহয়, গতিকে ব্ৰেকেট -6, এই মাইনাছটো এই বিয়োগ কৰিব লাগিব। গতিকে এইটোত ছেকেণ্ড হ'ল দিয়া তোমালোকে দি ইমান কিলোমিটাৰ। এতিয়া ইকুৱেল কিমান হ'ব? এতিয়া কিলোমিটাৰ বুলি লিখিবা, কিলোমিটাৰ। এতিয়া ইকুৱেল কিমান হ'ব চোৱা, 14 মাইনাছে মাইনাছে একো চিহ্ন মানে এটা পুৰণ চিহ্ন থাকে ইয়াতে, ব্ৰেকেটৰ ইয়াতে। মাইনাছে মাইনাছে কি হয় তোমালোকেতো এইখিনি জানিছে, প্লাছ। এইকেইটা ধৰি লোৱা প্লাছ ইনটু প্লাছ ইকুৱেল প্লাছ হয়, আৰু প্লাছ ইনটু মাইনাছ ইকুৱেল মাইনাছ হয়, মাইনাছ ইনটু প্লাছ ইকুৱেল মাইনাছ হয়, আৰু মাইনাছ ইনটু মাইনাছ ইকুৱেল প্লাছ হয়। এইকেইটা বস্তু মনত ৰাখিবা তোমালোকে। গতিকে এতিয়া মাইনাছ আছে প্লাছ হ'ল, এটা এটা পুৰণ চিহ্ন আছে। গতিকে 6 ইমান কিলোমিটাৰ ইকুৱেল কি হ'ল? 14টা জমা আৰু 6টা জমা 20 কিলোমিটাৰ, অৰ্থাৎ 20। ইয়াৰ এনচাৰ হ'ব 20 কিলোমিটাৰ। এইটো নিশ্চয় বুজি পাইছা। নেক্সট 11 নম্বৰটো, এজন মানুহৰ হাতত জমা আছে, কিমান টকা জমা আছে? এইটোত তোমালোকে পৃষ্ঠা উলিয়াই লোৱা, 6 পৃষ্ঠা অনুশীলনী 1.1 যে পৃষ্ঠাৰ 11 নম্বৰটো। এজন মানুহৰ হাতত জমা আছে 35 টকা, 35 টকা। জমা থাকিলে প্লাছ, একো চিহ্ন মানে প্লাছ আছে ইয়াতে। আৰু আন এজন মানুহৰ ধাৰ আছে কিমান? 40 টকা, অৰ্থাৎ ধাৰ থাকিলে মাইনাছ, ধাৰ মানে মাইনাছ কিমান টকা। গতিকে এতিয়া প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী? প্ৰথমটোৰ পৰা এইটো বিয়োগ কৰি দিয়া, কি তেতিয়া ওলাই যাব 35 মাইনাছ হ'ল, এইটো কি হ'ব? -40 মান আছে, 40। এইটো ছেকেণ্ড হ'ল, লাহেকে দি দিয়া, ইমান টকা।
গতিকে এতিয়া কি হ'ব এটো ব্ৰেকেট উঠাই দিয়া 35 মাইনাস মানে কি হ'ব প্লাস 40 ইমান টকা গতিকে কিমান হ'ব যোগ কৰিলে 75 ইমান টকা এনসার এইটোৱে ইয়াৰে এই দুটা দিলো তাৰপিছত নেক্সট অংকটো আছে কি কোনো এটা মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল কিমান 25 ডিগ্ৰী সেন্টিগ্রেড সি মানে হল সেন্টিগ্রেড এইবাৰ সোয়া 12 নম্বৰটো নম্বর কোনো এটা মঙ্গলবাৰে পুৱা কিমান বজাত গুৱাহাটীত তাপমাত্ৰা আছিল মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল এটো গুৱাহাটীত সৰুকে লিখিব লাগিব নম্বৰ মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল সমান কিমান ডিগ্ৰী সেন্টিগ্রেড 25 ডিগ্ৰী সেন্টিগ্রেড 25 ডিগ্ৰী সেন্টিগ্রেড বিয়লি 2 বজাত তাপমাত্ৰা বাঢ়িল বিয়লি তাপমাত্ৰা বাঢ়িল মানে বেছি হল গতিকে এটো প্লাস মান হ'ব তাপমাত্ৰা বাঢ়িল 8 ডিগ্ৰী সেন্টিগ্রেড তাপমাত্ৰা বাঢ়িল তেতিয়া প্লাস মানে একো চিহ্ন মানে প্লাস আছে তাৰপিছত ৰাতি 10 বজাত তাপমাত্ৰা কমিল ৰাতি বিয়লি 2 বজাত এটো বিয়লি 2 বজাত আছিলে বিয়লি 2 বজাত তাপমাত্ৰা বাঢ়িল 8 ডিগ্ৰী সেন্টিগ্রেড ৰাতি 10 বজাত তাপমাত্ৰা কমিল এবাৰ কমিলে মাইনাস মান কমিল সমান কিমান হ'ব 3 ডিগ্ৰী সেন্টিগ্রেড কমিলে মাইনাস মান হ'ব 3 ডিগ্ৰী সেন্টিগ্রেড এটো কমিলে তাৰ পিছত বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ বাঢ়িল বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত 12 বজাৰ পিছত তাপমাত্ৰা বাঢ়িল
5 ডিগ্রি সেন্টিগ্রেড তাপমাত্রা বাহিল ইকুয়াল 5 ডিগ্রি সেন্টিগ্রেড বাড়িলে প্লাস আচ্ছা এই সময়ত তাপমাত্রা কিমান হল এতেকে সেই সময়ত তাপমাত্রা সমান কিমান হব সেই সময়ত তাপমাত্রা গোটেইকেইটা তাৰমানে যোগ কৰি দিলে হ'ল প্ৰথম কি আছিল আগতে 25 ডিগ্ৰী সেন্টিগ্রেড 25 ডিগ্ৰী সেন্টিগ্রেড তাৰপিছত প্লাছ এটা কৈছিল মানে প্লাছ 8 ডিগ্ৰী সেন্টিগ্রেড তাৰপিছত এটা কমিল প্লাছ মাইনাস 3 ডিগ্ৰী সেন্টিগ্রেড এটা ব্ৰেকেট দিব লাগিব -1 থাকিলে সদায় ব্ৰেকেট দিবা তাৰপিছত পুনৰ বাঢ়িল প্লাস 5 ডিগ্ৰী সেন্টিগ্রেড এটা এইটো তোমালোকে প্ৰথম উলাই ল 25 ডিগ্ৰী সেন্টিগ্রেড প্লাস 8 ডিগ্ৰী সেন্টিগ্রেড এই এটা পুরা যেটা আছে এই ব্রেকেট পুরো প্লাসে মাইনাসে কি হ'ব মই আগতে দিলুৱে গতিকে -3 ডিগ্ৰী সেন্টিগ্রেড আর প্লাস 5 ডিগ্ৰী সেন্টিগ্রেড এতিয়া প্লাস মান থাকে এটা এফালে কৰা তোমালোকে ইকুয়াল 25 ডিগ্ৰী সেন্টিগ্রেড প্লাস 8 ডিগ্ৰী সেন্টিগ্রেড প্লাস এটুৰ কত প্লাস আছে 5 ডিগ্ৰী সেন্টিগ্রেড আর এটু মাইনাস এফালে কৰা 3 ডিগ্ৰী সেন্টিগ্রেড এতিয়া ইয়াৰ এনসারটো ওলাই যাব সহজ তোমালোকে 25 25 8 33 এই গোটেইটা জমা 33 এ পাশে কিমান হল 25 25 8 33 এ পাশে 28 ডিগ্ৰী সেন্টিগ্রেড 38 ডিগ্ৰী সেন্টিগ্রেড -3 ডিগ্ৰী সেন্টিগ্রেড এটা এটু মাইনাস করলে কি হবো 28 এর উপর 3 গলে 35 ডিগ্ৰী সেন্টিগ্রেড এইখিনি হবো ইয়াৰ আনসার তোমালোকে এই অঙ্কটা ভালদৰে কৰি চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটোত এই অঙ্কটা চাই যদি ভাল পাইছা তোমালোকে এই ভিডিওটো লাইক কৰিবা আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্রাইব কৰিবা। সামৰিছো ধন্যবাদ।